বছৰ দুৰ্গা পূজাত যি টুইন টাৱাৰ নিৰ্মাণ কৰি যি আলোড়ন সৃষ্টি হৈছিল, গোটেই অসমৰ পৰা ভক্তপ্ৰাণ ৰাইজ ইয়াতে আহি দৰ্শন কৰিছিলে। তে এইবেলিও আমি যাতে গোটেই অসমৰ ভিতৰত এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে কাটাৰৰ মুন টাৱাৰৰ আৰ্হিত এখন মণ্ডপ নিৰ্মাণ কৰিবলৈ ওলাইছোঁ আৰু আজি লাইখুটা স্থাপন কৰিছোঁ। আমি আশা কৰিম যে গোটেই অসমৰ ৰাইজে আমাৰ এই প্ৰচেষ্টাক আদৰি ল'ব আৰু তেওঁলোকে এই আমাৰ ইয়াত আহি উপস্থিত হৈ আমাৰ মণ্ডপ দৰ্শন কৰি আনন্দ লভিব, এইখিনিয়ে আশা কৰিছোঁ। কিমান টকা বাজেট লৈ আপোনালোকে? আমাৰ বাজেট 24 পৰা 25 লাখ টকা, অলপ কম বেছি হ'ব পাৰে, কিন্তু মানে আমি যিজন শিল্পী নিৰ্মাণ শিল্পীৰ লগত বাজেট বনাইছোঁ, সেই বাজেট হিচাপত 24 পৰা 25 লাখ টকা ইয়াতে খৰচ হ'ব। আপোনালোকে বাহিৰৰ পৰা শিল্পী আনি মণ্ডপ নিৰ্মাণ কৰে? নহয়, তেওঁ আমি বিজনেৰে ক'ব লাগিব। অৰিজিনেলি পাতিলাদাত ঘৰ, কিন্তু তেওঁ সদায় আমাৰ বিজনেতে আমাৰ লগত থাকে। তেওঁ আমাৰ ইয়াতেও মানে বহুতো বিজনেত মণ্ডপ নিৰ্মাণ কৰিছে আৰু নিৰ্মাণ কাৰ্যৰ লগত তেওঁ সদায় জড়িত থাকে। তেওঁৰ নাম ৰঞ্জিত দাস হয়, তেওঁ মোৰ লগত উপস্থিত আছে। ৰঞ্জিত দাস এজন শিল্পী, তেওঁ সদায় নতুন নতুন মানে উদ্ভাৱনী শক্তিৰ দ্বাৰা তেওঁ নতুন নতুন ধৰণৰ মণ্ডপ নিৰ্মাণ কৰি আমাৰ বিজনী অঞ্চলক উজ্বলাই তুলিছে। সেইকাৰণে এইবাৰ আমি ৰঞ্জিত দাসৰ জৰিয়তে মণ্ডপখিনি নিৰ্মাণ কৰিবলৈ ওলাইছোঁ।